हेलो फ्रेंड्स मोर चेनेल रामधनीলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল আপোনালোকৰ অসমীয়া চলচ্চিত্ৰ জগতৰ কোন দুগৰাকী অভিনেত্ৰী আটাইতকৈ প্ৰিয় কমেন্ট কৰি জনাবচোন। আজি হৈছে জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰশৰৰ জন্মদিন। পোনপ্ৰথমতে আমাৰ চেনেলৰ ফালৰ পৰা তেখেতলৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আহিবলগীয়া প্ৰতিটো দিনতে যেন তেখেত সুস্থ হৈ থাকে আৰু তেখেতৰ মনৰ সকলো আশা পূৰণ হয় তাকে কামনা কৰিলো। জন্মদিনৰ এই বিশেষ দিনটোত তেখেতে এটা পোষ্ট শ্বেয়াৰ কৰে লগতে কেইখনমান ফটো শ্বেয়াৰ কৰে। পোষ্ট পঢ়ি শুনোৱাৰ আগতে আপোনালোকক কওঁ যদিহে আজি প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেলটো হিট কৰি অল কৰি দিব। লগতে যদিহে আপুনি প্ৰস্তুতি বা ভাল পায় ভিডিঅ'টো এটা লাইক কৰিব। জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে লিখিছে বিশেষ দিনটোৰ বিশেষ উপহাৰবোৰ। বিশেষ দিনবোৰ আৰু মিঠা হৈ পৰে আপোনসকলৰ উপস্থিতিত। লগতে শুভকামনাৰে ভৰাই দিয়া আপোনালোক সকলোকে অন্তৰৰ পৰা ধন্যবাদ। উপজা দিনটোক শুভাশাৰে ভৰাই দিয়াৰ বাবে মই সঁচাই সৌভাগ্যৱান। স্ক্ৰীনত আপোনালোকে দেখিবলৈ পাইছে তেখেতৰ এই বিশেষ দিনটোত তেখেতৰ ঘৰৰ মানুহে দিয়া কিছু উপহাৰৰ লগত উঠা ফটো। ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। Hey,